হাই সকলোলৈকে মাঘ বিহুৰ বহুত শুভেচ্ছা জনালোঁ দেই। আৰু এইটো আমাৰ ভতিজা দেখিছেনে। আৰু আমাৰ মেজি আজি জ্বলিয়ে গৈছে সোনকালে, কিয়নো ঠাণ্ডা বহুত পৰিছে যে। আৰু প্ৰতি বছৰে আমি এনেকৈ পৰিয়ালৰ সকলোৱে মিলি খায়ে থাকোঁ খানা। আৰু এইবছৰৰ খানাটো আমাৰ বৰ্তাহঁতৰ ঘৰতে কৰাটো হ'ল, সেইকাৰণে দিনতে আমি পাচলি কাটি সকলো ৰেডি কৰি থৈ লৈছোঁ, কাৰণ বহুত ঠাণ্ডা পৰিব লৈছে যে। আৰু সেইকাৰণে বৌয়ে সোনকালে ভাতো বনাই দিছে আৰু মাছ ফ্ৰাই কৰি আছে। আৰু ময়ো মাংসটো বোলো বনাই দিওঁ আৰু অলপ ফ্ৰাইকৈ খাই দিওঁ, সেইকাৰণে মাংস বনাই আমি কলপাত কাটি সকলোৱে মিলিজুলি খাব লৈছোঁ, কিয়নো ভাতৰ লগত খাব সমানে নোৱাৰি যে দুইটা। সেইকাৰণে মাংসটো আমি আগ ধৰি খাই ল'লোঁ। খাই লৈ অলপ নানাচিলেও জানো হয়, সেইকাৰণে আমাৰ দাদাই পূৰা বৌয়ে ভতিজা সকলোৱে মিলিজুলি নাচি আছে। আৰু নাচি হোৱাৰ পিছত আমাৰ খানা ৰেডিয়ে হৈ গ'ল। আৰু ভাত, মাছৰ জোল আৰু এইটো মাছ ফ্ৰাই, আৰু এইটো মাছৰে জোল হয়। আৰু বেঙেনা মাছৰ মাথাৰ লগত বনাইছিলে আৰু বৌয়ে। আৰু এনেই শুকান চব্জি এটা, আলু বডি এনেকৈ বনাইছিলে। খাবলৈতো বহুত ধুনীয়াই হৈছিলে। আৰু পনীৰৰ চব্জি অলপ। আৰু আমাৰ খানা ৰেডিয়ে হৈ গ'ল। তাৰপিছত আমি খাবলৈ বহিয়ে দিলোঁ। আৰু পুনৰবাৰ সকলোলৈকে মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ খানাটো আজি ইমানেই। বাই বাই।